পিছে তুমি মানুহ আৰু নাম্বাৰ খুব সোনকালে সলনি কৰা। তেনেকুৱা কথা নহয়। বাদ দিয়া, যি কথা হ'লেও কি কাৰণে ফোন কৰিলা? নতুনজনে এৰিলে নেকি, যাৰ বাবে মোক কল কৰিব লগা হ'ল? প্লিজ মোৰ কথাখিনি ক'বলৈ এবাৰতো সুবিধা দিয়া। মই কি কাৰণে বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আহিছিলোঁ তুমি জানিব নিবিচাৰা নেকি? মই একো জানিব বিচৰা নাই। তুমি কোৱা প্ৰতিটো কথাই মিছা হয়। কিমান বিশ্বাস কৰিছিলোঁ তোমাক, কিন্তু বাৰে বাৰে তুমি মোক মিছা ক'ব ল'লা। ব্ৰেকআপৰ পাছত তুমি কৰিলা কি? কেইঘণ্টামান চকুত চকু পানী আছিলে, কেইঘণ্টামান ফিলিং ছেড হয় নিজৰ ফ্ৰেণ্ডক নিজৰ কাহিনী শুনালা, আৰু এদিনৰ পাছতে বেলেগৰ সৈতে ৰিলেশ্যনশ্বিপত আহিলা। মোক চোৱা, তোমাক ভাল পাই মই নিজকে বৰবাদ কৰিলোঁ। নিজৰ মান সন্মান সকলো শেষ কৰিলোঁ। আজি ভাবিছোঁ যে কিয় দৰকাৰ আছিলে তোৰ দৰে এজনীক ভাল পাবলৈ।